তো হেল্ল' গাইছ, আজিকালি সকলো মানুহে টেষ্টৰ বাবে কি কৰে, মানে যিকোনো আঞ্জাই নবনাওক কিয় বা যিকোনো বস্তু নবনাওক কিয় মছলা ব্যৱহাৰ কৰে। ধৰা হ'ল দালি, তৰকাৰী, মাছ, মাংস, মানে ঘৰত যিকোনো বস্তুৱে নবনাওক কিয় বা ফাষ্ট ফুডেই হওক, সকলো বস্তুতে মানুহে কি কৰে, মছলা ব্যৱহাৰ কৰে। যিহেতু মছলা অবিহনে টেষ্টেই নাপায়, সেইকাৰণে টেষ্টৰ বাবে হওক বা কালাৰৰ বাবে হওক, চেণ্টৰ বাবে হওক, সকলোৱে কি কৰে, মছলা ব্যৱহাৰ কৰে। এতিয়া আমি সকলোৱে ব্যৱহাৰ কৰা, সাধাৰণতে সকলোৱে ব্যৱহাৰ কৰা মছলাবোৰ কি হৈছে, জিৰা, জালুক, আদা, ৰেড চিলি, গৰম মছলা, নহৰু, এইবিলাক মছলা ধৰক সকলো মানুহে বা প্ৰায়ভাগেই ব্যৱহাৰ কৰে। এতিয়া এইবিলাকৰ আমি যদি দাম চাব যাওঁ, ধৰা হ'ল আদা, নহৰু যদি কিলো চাব যাওঁ 100, 200, 250 এনেকুৱা হ'ব। আৰু জিৰা, জালুক, গৰম মছলা বা পাঁচফোৰণ এইবিলাকৰ যদি আমি দাম চাব যাওঁ, যদি কিলো হিচাপত চাব যাওঁ 1500, 1600 এনেকুৱা হ'ব। এতিয়া আপোনালোকে যদি নাজানে এই পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী মছলা কি বা কিমান দাম, কিয় ইমান দাম, আজি আপোনালোকক সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বিশ্বত সেই আটাইতকৈ দামী মছলাবিধৰ নাম হৈছে কেশৰ। কেশৰ হৈছে এই পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী মছলা। যিবিধ নেকি মছলা, এবিধ ফুলৰ পৰা প্ৰস্তুত হয়। তো পৃথিৱীত বহুত হাজাৰ বিজাৰ প্ৰজাতিৰ, বহুত হাজাৰ লাখ লাখ ফুল আছে, লাখ লাখ প্ৰজাতিৰ ফুল আছে, কিন্তু সকলো ফুলৰ পৰা এই মছলাটো প্ৰস্তুত কৰা নহয় বা প্ৰস্তুত নহয়, মাত্ৰ এবিধ ফুলৰ পৰাহে এই মছলাটো প্ৰস্তুত কৰা হয়। যিবিধ নেকি ফুলৰ নাম হৈছে ক্ৰকাছ চেটিভাছ। ক্ৰকাছ চেটিভাছ নামৰ এবিধ ফুলৰ পৰা এই মছলাটো প্ৰস্তুত কৰা হয়। এতিয়া ক্ৰকাছ চেটিভাছ নামৰ ফুলটো, যিটো নেকি ফুলৰ কলংক, যেনে ফুলটোৰ পৰা তিনিডাল ওলাই সূতাৰ নিচিনা, সেই কলংকৰ পৰা এই মছলাটো প্ৰস্তুত কৰা হয়। তো চাওক, এই মছলাটো চপোৱাৰ সময়ত বহুত মানুহৰ প্ৰয়োজন হয়, বহুত জনবহুল মানুহৰ প্ৰয়োজন হয়। বাকীবিলাক মছলাৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ, সেইবিলাক ধৰ সকলোবোৰ কাম মেচিনে কৰে, মেচিন চপোৱাৰ ক্ষেত্ৰত মেচিনে সহায় কৰে, কিন্তু এই কামটো মেচিনে কৰিব নোৱাৰে। যিহেতু ফুলৰ সৰু সৰু সেই তিনিটা অংশই ছিঙিব লাগে, ফুলৰ গোটেই ফুলটোতো প্ৰয়োজন নহয়, মাত্ৰ সেই কলংক তিনিডালহে প্ৰয়োজন হয়, সূতাৰ নিচিনাকৈ যি ওলায় সেই কলংক কেইডালহে প্ৰয়োজন হয়। এই কামটো মেচিনে কৰিব নোৱাৰে, সেইকাৰণে বহুত মানুহৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত বা এই কামটোত। সেইকাৰণে এই মছলাটোৰ দামটো বহুত বেছি। এটা প্ৰধান কাৰণ হৈছে বহুত মানুহৰ প্ৰয়োজন হয়, চপোৱাৰ ক্ষেত্ৰত বহুত কষ্টকৰ হয়, সেইকাৰণে দাম বেছি। আৰু আমি যদি চাব যাওঁ, এই মছলাটো 1 পাউণ্ড মছলাৰ বাবে 75,000 ফুলৰ প্ৰয়োজন হয়। এতিয়া আমি যদি 1 পাউণ্ডত চাব যাওঁ, আপুনি যদি গুগলত মাৰি চাই 454 গ্ৰাম, যদি পাউণ্ডটো কিলোগ্ৰামলৈ কনভাৰ্ট কৰে, মানে 1 পাউণ্ডত 454 গ্ৰাম, অৰ্থাৎ আধা কিলো নহয়। এতিয়া আমি যদি 1 কিলো মছলাৰ ক্ষেত্ৰত চাব যাওঁ, মানে 1 কিলো মছলা লোৱাৰ কাৰণে প্ৰায় 1,65,000 ফুলৰ প্ৰয়োজন হয়। গতিকে ভাবি চাওক আপুনি, 1,65,000 ফুল ছিঙাৰ পাছতহে 1 কিলো মছলা ওলাব। সেইকাৰণে এই মছলাটোৰ বহুত দাম। আৰু চাওক, অসমৰ যেনেকৈ প্ৰধান খেতি ধান, ঠিক তেনেকৈও স্পেইন, ফ্ৰান্স আৰু ইটালীৰ প্ৰধান খেতি হৈছে কেশৰ মছলা, অৰ্থাৎ স্পেইন, ফ্ৰান্স আৰু ইটালীত প্ৰধান খেতি হিচাপে এই মছলাটো মানে তাত খেতি কৰে। আৰু আপোনালোকে চাওক, বাকীবিলাক মছলা খালে বা বাকীবিলাক মছলা আপোনালোকে ব্যৱহাৰ কৰিলে, আপোনালোকৰ কি হ'ব, হায়েষ্ট আপোনালোকে সেইবোৰ মছলা ব্যৱহাৰ কৰি টেষ্ট পাব, ভাল টেষ্টি পাব খানাটো খাই বা ভাল চেণ্ট পাব, কিন্তু সেই মছলাটোৰ পৰা আপোনালোকৰ কোনো ধৰণৰ উপকাৰ নহয়। কিন্তু এই কেশৰ মছলাৰ পৰা আপোনালোকৰ বহুত উপকাৰ হ'ব পাৰে। আগৰ বহুত দাৰ্শনিকে কোৱা মতে এই কেশৰ মছলাত দুবিধ পদাৰ্থ আছে, ক্ৰচিন আৰু ক্ৰচেটিন নামৰ দুবিধ ৰাসায়নিক পদাৰ্থ আছে, যি দুবিধ ৰাসায়নিক পদাৰ্থৰে আপোনাক শিক্ষণ আৰু স্মৃতিশক্তি বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰে। তাৰ উপৰিও এই কেশৰ মছলাই বহুতো বেমাৰৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। এই কেশৰ মছলা ব্যৱহাৰ কৰি, ধৰা হ'ল চুলি সৰা, ছালৰ প্ৰব্লেম বা কেঞ্চাৰ, বিষ, গাঁঠিৰ বিষ, পানী লগা, চৰ্দি আদি, মানে বহুতো বেমাৰত এই কেশৰ মছলাটো উপকাৰী। আৰু এই মছলাটো সকলো জেগাতে নহয়, কিছুমান নিৰ্দিষ্ট জেগাতহে এই মছলাটো হয়, যেনেকৈ ভাৰতৰ কাশ্মীৰত এই মছলাটো হয়। আৰু আপোনালোকে ইয়াৰ যদি দামটো চাব যায়, মেইন অৰিজিনেল দামটো যদি চাব যায়, প্ৰায় 3 লাখ টকা পৰিব 1 কিলো কেশৰ মছলাৰ দাম। গতিকে ভাবি চাওক 1 কিলো কেশৰ মছলাৰ দাম কিমান হ'ব পাৰে। আৰু আপোনালোকে যদি ফ্লিপকাৰ্টত চাই, তেতিয়াহ'লে 1 গ্ৰামত 280 টকা, 90 টকা এনেকুৱা হ'ব, মানে 280 টকা যদি হয়, 1 কিলোত 2,80,000, 90,000 এনেকুৱা হ'ব। গতিকে কেনে পালে ভিডিঅ'টো ক'ব। আৰু আকৌ এবাৰ কৈ দিছোঁ, এই মছলাটো চপোৱাৰ ক্ষেত্ৰত বহুত কষ্টকৰ হয়। 1 কিলো মছলা পাবৰ কাৰণে আপোনালোকে 1,65,000 ফুল ছিঙিব লাগিব। 1,65,000 ফুল ছিঙাৰ পিছতহে আপোনালোকে 1 কেজি মছলা পাব পাৰে। আৰু সেই 1,65,000 ফুল কেতিয়াও মেচিনে ছিঙিব নোৱাৰে, মেচিনে সেই 1,65,000 ফুল চপোৱাৰ ক্ষেত্ৰত বা সহায় কৰিব নোৱাৰে, সম্পূৰ্ণ মানুহে কৰিব লাগে। সেইকাৰণে এই মছলাটোৰ দাম বহুত। তো এইটোৱে আছিল আজি ভিডিঅ'টো। তো কেনে পালে ক'ব, তেতিয়াহ'লে লগ পাম এটা নতুন ভিডিঅ'ত। বাই।